আরে ইয়ার কি মুসিবত, এই ক্যামেরাটা চলা কিয় নাই? চলিছে দেখোন। তো বন্ধুসকল, কেনে আছে আপোনালোক? স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। আজি আমি তিনিজন ফুৰিব যোৱাৰ প্লেন কৰিছোঁ। তিনিজন মানে মই, মোৰ ভাইটি আৰু এজন ফ্ৰেণ্ড। চ' সিহঁতকো সুধিছোঁ সিহঁতে ক'ত যোৱাৰ প্লেন কৰিছে। আহক ভিডিঅ'টো আগবঢ়াওঁ। এইটো চাওক গাইছ, আমাৰ কুম্ভকৰ্ণ কেনেকৈ শুই আছে এতিয়ালৈকে। না মই পকৰি খাম, পৰঠা নাখাওঁ। গাইছ ই টোপনি মাৰাত এক নম্বৰ, ক'ব নোৱাৰোঁ কেনেকৈ ইমান ক'ব পাৰে। আৰে ভাই উজ্জা, ৰাতিপুৱা হ'ল উজ্জা। তো গাইছ কুম্ভকৰ্ণৰ পিছত যদি টোপনি মাৰাত এক নম্বৰ পুৰস্কাৰ আমাৰ ইয়ে পাব। আৰে দাদা কি হৈছে, ৰাতিপুৱা কেমেৰা লৈ মুখৰ আগত থিয় হৈছে? ইমান ধুনীয়া সপোন দেখি আছিলোঁ, মায়ে পকৰি বনাই আছিল, তই খাবই নিদিলি। বন্ধ কৰ, লাইভ চলি আছে। আৰে ভাই লাইভ কিয় চলাই দিছা? মই কেনেকৈ টোপনি মাৰো চবকে দেখাই দিলি। এনে কৈছে লাইভ চলা নাই। সঁচাকেতো লাইভ চলা নাই। নাই কচম। আৰে কচম চলা নাই। এক নম্বৰ ফাল্টু হয় তই। আজিহে গম পালি নেকি তই? আবে ই বেঙাই কি বকি আছে? বেঙা ভিডিঅ' চলি আছে, ব্লগ বনাই আছো আমাৰ। ভাই তোৰ ফাটা বডি চবে দেখিছে দে, মই জানো তই এটা পালোৱান বুলি। গাইছ আপোনালোকে ভাবি আছে চাগে এই বান্দৰৰ নিচিনা দেখিব লগা প্ৰাণীটো কোন হয়? আৰে ভাই সংজ্ঞা কৰিছা, সঁচা কথা কৈছে তই দেখাত একদম বান্দৰৰ নিচিনাই লাগে। তো গাইছ ই আমাৰ ঘৰৰ ওচৰতে থাকে, আমি ইয়াক বেঙা বুলিয়ে মাতো, কিন্তু ইয়াৰ নাম হ'ল গংগাবাই। আৰে গংগাবাই নহয়, গংগা ভাই। চৰি গাইছ, সৰুতে নহয় ই কুকুৰৰ মুখত চুমা খাব গৈছিল, যাওঁতে কুকুৰে ইয়াৰ জিভাত কামুৰি দিছিল। তেতিয়াৰ পৰা ই কথা ক'ব নোৱাৰে, খালি আওকে থাকে। ই যি কয় ন খালি মইহে বুজি পাওঁ। আৰে দাদা বাবলুক ফোন কৰিছেনে নাই? ফোনটো তইহে কৰিম বুলি কৈছিলি দেখোন। আৰে ইয়াৰ মই পাহৰি গ'লোঁ, শুই কিনে এতিয়াহে উঠিছোঁ। ঠিক আছে এতিয়া কৰোঁ ৰ। কৰ। আৰে বাবলু ক'ত আছা? হাগি আছা নেকি? দে হাগি চাগি ভাত চাত খাই ল, ফুৰিব যাব লাগিব নহয়, তোক ল'ব আহি আছোঁ দে।